তামোলপুৰত এনে ব্যক্তি নিৰ্মাণ অদূৰ ভৱিষ্যতে সম্ভৱ নহয়। তামোলপুৰৰ বাবে বিস্তৰ ক্ষতি প্ৰফুল্ল মহন্ত ছাৰৰ দেহাৱসান আৰু আমি এনেকুৱা এগৰাকী ব্যক্তিক হেৰুৱাইছোঁ যি আধুনিক তামোলপুৰ নিৰ্মাণৰ অন্যতম এগৰাকী সূতা আছিল। তামোলপুৰৰ বিভিন্ন অনুষ্ঠানৰ লগত জড়িত, জ্যেষ্ঠ মঞ্চৰ লগত জড়িত এনেকুৱা ব্যক্তি এগৰাকীক হেৰুৱাই আমি সঁচাকৈ আজি মৰ্মাহত হৈ পৰিছোঁ। তামোলপুৰৰ এগৰাকী আমি অভিভাৱক হেৰালোঁ, আমাৰ আটাইৰে শ্ৰদ্ধাৰ শ্ৰী প্ৰফুল্ল চন্দ্ৰ মহন্ত, যিগৰাকী ব্যক্তি তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু আছিলে, যিগৰাকী ব্যক্তি সাংস্কৃতিক সাধক আছিলে, এগৰাকী সুদক্ষ অভিনেতা, এগৰাকী ভাল ফুটবল খেলুৱৈ, যিগৰাকী ব্যক্তিক আমি হেৰুৱাই তামোলপুৰ আজি অভিভাৱকহীন হ'ল। আৰু এইগৰাকী ব্যক্তিৰ মৃত্যুত আজি আমি সমগ্ৰ তামোলপুৰবাসীয়ে দুখ প্ৰকাশ কৰিছোঁ। আৰু এনেগৰাকী ব্যক্তিক নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তামোলপুৰবাসীয়ে বহু দেৰি লাগিব, বহু সময় লাগিব। আৰু এইগৰাকী ব্যক্তিক হেৰুৱাই আজি সমগ্ৰ তামোলপুৰবাসী মৰ্মাহত হৈ পৰিছে। অতি দুখৰ কথা, কাৰণ তেওঁ তামোলপুৰত থাকি যিখিনি সমাজ ব্যৱস্থাত তেওঁ জড়িত হৈছে, তাৰোপৰি তেওঁ অসমৰ বিভিন্ন অনুষ্ঠানত প্ৰতিনিধিত্ব কৰি তামোলপুৰৰ যিটো মান বঢ়াইছে, তেনেকুৱা এজন ব্যক্তি আকস্মিকতে মৃত্যু হোৱাত আমি সকলোৱে মৰ্মাহত হৈছোঁ। আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। অসম সত্ৰ মহাসভাৰ তেওঁ বাস্কা জিলাৰ সভাপতি আছিল, তাতো আমি সত্ৰ মহাসভাৰ পৰা দুখ প্ৰকাশ কৰিছোঁ। তেওঁৰ আত্মাই বৈকুণ্ঠত স্থান পাওক, তাৰে কামনা মই অসম আন্দোলনৰ যেতিয়া আপোনাৰ 1979 চনৰ 12 অক্টোবৰৰ পৰা অসম আন্দোলন অতি প্ৰকটভাৱে চলিল, তেতিয়াৰ পৰাই তেওঁ অসম আন্দোলনৰ বিভিন্ন পৰ্যায়ৰ কাৰ্যসূচীত তেওঁ নিজৰ লগতে আনকো তেওঁ নেতৃত্ব দিয়াত সফল আছিল। তেওঁৰ নেতৃত্বত মানুহে সকলোৱে ওলাই আহিছিল। তাৰোপৰি তেওঁ আচমতে এজন নেতৃত্ব দিব পৰা এজন সফল ব্যক্তি আছিল। গতিকে এনেকুৱা এজন সফল ব্যক্তিক আমি আচমতে হেৰুৱাই বৰ দুখ পাইছোঁ। আৰু তেওঁৰ যিটো নেতৃত্ব তাক পূৰণ কৰা তামোলপুৰ অঞ্চলৰ জিলাত অতি কম মানুহে আমি দেখা পাম। তথাপিও তেওঁৰ বিদেহী আত্মাই শান্তি পাওক, বৈকুণ্ঠত স্থান পাওক, আৰু তেওঁৰ পৰিয়াল পৰিজনকো তেওঁ বৈকুণ্ঠত থাকি নিশ্চয় অনুপ্ৰেৰণা জগাব আৰু আমাকো তেওঁ নিশ্চয় আশীৰ্বাদ দিব। তেওঁৰ আদৰ্শৰাজিক আমি সাৰোগত কৰি আমি সকলোৱে আগবাঢ়ি যাম। এয়া তেখেতৰ মৃত্যুত আমি তামোলপুৰ বাকী ৰাইজৰ কাৰণে বহুত ক্ষতি হৈ গ'ল। তেখেত আমাৰ তামোলপুৰ এজন চৰকাৰী সমাজকৰ্মী আছিলে আৰু বিভিন্ন অনুষ্ঠানৰ লগত তেখেত জড়িত আছিলে। আৰু তেখেত আৰু আমাৰ তামোলপুৰৰ এটা গৌৰৱ আছিল। এটা সময়ত যে তামোলপুৰৰ প্ৰথম তেখেত ফুটবল ৰেফাৰী আছিলে। আৰু আমাৰ ক্ৰীড়া জগতৰ কাৰণে এটা বিৰল ক্ষতি হৈছে। আৰু আমি তামোলপুৰবাসী ৰাইজে তেখেতক অকালত হেৰুৱাই বহুত মৰ্মান্তিক উপলব্ধি কৰিছোঁ। আৰু